নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মই এটা অন্য ভিডিঅ'ৰ মাজলৈ। যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া পলম নকৰি বলক ভিডিঅ'টোৰ মাজলৈ। এতিয়া যিহেতু পিকনিকৰ ছিজন, চ' সেইবাবেও আমি ওলালোঁ দেৰগাঁও চিকাৰী ঘাটলৈ বুলি অলপ ফূৰ্তি কৰোঁগৈ। চ' আমি তাত কি কৰোঁ সম্পূৰ্ণকৈ ভিডিঅ'ত দেখাম, গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফাইনেলি আমি পাই গ'লো পাছিঘাট আৰু ইমান এটা ধুনীয়া লোকেশ্যনৰ মাজত আজি খানাটো আয়োজন কৰিছে, তাৰ বাবে ৰশ্মিতাক ধন্যবাদ। আৰু চাই যাওক কি কৰোঁ আজি খানা। এয়া দেখিছে আমি বৰ্তমান পাই গ'লো চিকাৰী ঘাট, ই মোৰ বন্ধু অংকুৰ। আৰু এতিয়া আমি গৈ আছোঁ আমাৰ মেইন লোকেশ্যন য'ত আমি খানা আয়োজন কৰিছে, আমাৰ খানা বনোৱা জেগালৈ আমি গৈ আছোঁ। আমাৰ লগত আছে এয়া অৰ্গেনাইজাৰ, আজি খানাৰ অৰ্গেনাইজাৰ ৰশ্মিতা বা। আৰু এনেদৰে সকলো এছ কে প্ৰডাকশ্যন টীম আজি গৈ আছোঁ চিকাৰী ঘাটত খানা খাবলৈ। চ' চাই যাব ভিডিঅ'টো, স্কিপ নকৰিব। লোকেশ্যন পাই গ'লোঁ, কিন্তু আমাৰ অৰ্গেনাইজাৰ এটা ভুল কৰি দিলোঁ। কি ভুল কৰিলে গম পায়নে? খানা খাবলৈ আহিছে, খৰিও অনা নাই। চ' আমি এতিয়া গৈ আছোঁ, ওচৰতে চিনাকি মানুহ আছে বুলি কৈছে, তাকে বোলো খৰি আনোগৈ। খৰি আহি আমি এতিয়া আহিলোঁ বৰ্তমান জালমুড়ি খাবলৈ। চ' ওচৰতে জালমুড়ি দোকানখন আছিলে, তাকে বোলো জালমুড়ি অলপ লৈ যাওঁ খাওঁগৈ। এয়া জালমুড়ি লৈ গৈছোঁ, চ' চাই যাওক। এয়া আমি জালমুড়ি আনি খাই ল'লোঁ। এতিয়া ব'লক জালমুড়ি খাই কেনেকুৱা লাগিলে অলপ জানো। জালমুড়ি খাই কেনেকুৱা লাগিছে? ভাল লাগিছে? অঁ ভালকৈ কওক, কেনেকুৱা লাগিলে? এতিয়া সকলোৱে জালমুড়ি খাই এতিয়া আমি খানা বনোৱা কামত লাগিছোঁ। এতিয়া শাক কুটি আছে, চ' চাই যাওক কেনে পাই জনাব। 2 hours later. এয়া আমাৰ ভাতো ৰেডি হ'ল, এতিয়া ভাত দিছে, ভাতটো খাই লওঁ, তাৰপিছত কি কৰোঁ চাই যাওক। মই ভাত খাই আছোঁ, হেতা দাঙি আছে, হেতাই খুৱাব বোলে ভাত নাখালে। বৰ্তমান আমাৰ এতিয়া ভাত খাই হৈ গ'ল, ভাত খাই সকলো উঠিলোঁ। আৰু এতিয়া ভাত খাই উঠি আমি কি কৰোঁ চাওঁ ব'লক। এতিয়া ব'লক আমাৰ লগৰ পাগল এটাক দেখাওঁ। বৰ্তমান আমাৰ খানা খাই হৈ গ'ল, বহুত ফূৰ্তি কৰিলোঁ, ভাল লাগিল। এয়া বৰ্তমান এতিয়া বস্তু গাড়ীত লোড কৰি আছে ঘৰ যাবৰ বাবে। এয়া আমি এতিয়া ঘৰ যাবৰ কাৰণে ওলাই আহিলোঁ চিকাৰী ঘাটৰ পৰা। আমিও ঘৰ যাওঁ, ভিডিঅ'টো কাট কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে মোৰ ফালৰ পৰা ধন্যবাদ।